আৰক্ষীৰ হাতত আটক হৈছে মুস্তাফা কামাল আছাৰী। এই মুহূৰ্তত ব্ৰেকিং নিউজ, বিতৰ্কিত মুস্তাফা কামাল আছাৰী এইবাৰ লখিমপুৰ আৰক্ষীৰ জালত। পবিত্ৰ কোৰাণক অপব্যাখ্যা কৰাৰ অভিযোগত ৰাজ্যৰ বহু থানাত দাখিল কৰা হৈছিল এজাহাৰ। লখিমপুৰ সদৰ আৰক্ষীয়ে আটক কৰিছে মুস্তাফা কামাল আছাৰীক। আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ জনাই আছো, মুস্তাফা কামাল আছাৰীক লখিমপুৰ আৰক্ষীয়ে আটক কৰিছে। ইছলামক বিতৰ্কিত কৰা, কোৰাণক বিতৰ্কিত কৰা মুস্তাফা কামাল আছাৰী শেহতীয়াকৈ লখিমপুৰ আৰক্ষীক আটক কৰিছে। আজি লখিমপুৰৰ সাবতী কল্যাণপুৰত মছজিদত নামাজ আদায় কৰিবলৈ যোৱাৰ সময়তে মুস্তাফা কামাল আছাৰীক স্থানীয় ৰাইজে জবাবদিহি কৰিছে। বিগত কেইবাটাও দিন ধৰি সংবাদ মাধ্যম, সামাজিক মাধ্যম দুয়োটা প্লেটফৰ্মতে দেখিবলৈ পোৱা গৈছিল মুস্তাফা কামাল আছাৰীয়ে ইটোৰ পাছত সিটোকৈ ইছলামক কেন্দ্ৰ কৰি, ইছলামক লক্ষ্য কৰি বিতৰ্কিত মন্তব্য কৰি আহিছিল, পবিত্ৰ কোৰাণৰ অপব্যাখ্যা দি আহিছিল, পবিত্ৰ কোৰাণক বিতৰ্কৰ মাজত সোমাই আনিছিল এইগৰাকী মুস্তাফা কামাল আছাৰীয়ে। নিজকে মৌলানা আখ্যা দিছিল এইগৰাকী মুস্তাফা কামাল আছাৰীয়ে। আৰু তাৰ পাছতে মুছলমান সমাজ ডাঙৰ খাই উঠিছিল। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত কেইবাখনো আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে, এজাহাৰ ৰুজু হৈ আছে মুস্তাফা কামাল আছাৰীৰ বিৰুদ্ধে। আৰু আজি যেহেতুকে শুক্ৰবাৰ জুম্মাৰ নামাজ আদায় কৰিবলৈ যোৱাৰ সময়তে স্থানীয় ৰাইজৰ ৰোষত পৰিছিল মুস্তাফা কামাল আছাৰী। ৰাইজৰ ৰোষত পৰাৰ পাছত আৰক্ষীয়ে আটক কৰিছে, থানালৈ লৈ গৈছে মুস্তাফা কামাল আছাৰীক। আৰু বৰ্তমান উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত আছে মুস্তাফা কামাল আছাৰী। যেহেতুকে আছাৰীৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ সদৰ থানাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিয়া হৈছে গোচৰ। আৰু নিজকে বৌদ্ধিক বুলি ইতিমধ্যে পৰিচয় দি আহিছে, এক প্ৰকাৰ বিতৰ্কৰ সৃষ্টি কৰি আহিছিল এইগৰাকী মুস্তাফা কামাল আছাৰীয়ে। কিয়নো বাৰম্বাৰ কোৰাণৰ অপব্যাখ্যা, বাৰম্বাৰ ইছলামক লৈ বিতৰ্কৰ সৃষ্টি কৰি আহিছিল মুস্তাফা কামাল আছাৰীয়ে। বিশেষকৈ দুৰ্গোৎসৱৰ দিনটো দেখিবলৈ পোৱা গৈছিল, দেৱীৰ আশীৰ্বাদ লৈছিল তেখেতে। তাৰ পাছতে সামাজিক মাধ্যমৰ সহায়ত তেখেতে কেইবাটাও বিতৰ্কিত মন্তব্য কৰিছিল, যাৰ পাছতে প্ৰশ্ন উত্থাপন হৈছিল যে কোনে চলাই আছে এইগৰাকী মুস্তাফা কামাল আছাৰীক। মুস্তাফা কামাল আছাৰী যি ধৰণে এক বিলাসী জীৱন যাপন কৰিছে, তেখেতৰ যি ধৰণৰ বিলাসী জীৱন যাপন, সেই বিলাসী জীৱন যাপনৰ আঁৰত কোন আছে? মুস্তাফা কামাল আছাৰীৰ প্ৰকৃত পৰিচয় কি বা তেখেতৰ প্ৰফেশ্যন কি? এনেধৰণৰ বহু প্ৰশ্ন সংবাদ মাধ্যমত উত্থাপিত হৈছিল। বিশেষকৈ সামাজিক মাধ্যমত এইগৰাকী ব্যক্তিক লৈ সৰব চৰ্চা বৰ্তমানেও চলি আছে। বিশেষকৈ ইছলাম ধৰ্মক যি ধৰণে টাৰ্গেট কৰি লৈছিল মুস্তাফা কামাল আছাৰীয়ে, তেখেতে আনকি ক'ব বিচাৰে যে কোৰাণত তেখেতে কেইবাটাও অপব্যাখ্যা দিয়াৰ চেষ্টা কৰিছিল, নামাজ নোহোৱা বুলি তেওঁ কৈছিল, ৰোজা নাই বুলি তেওঁ কৈছিল, এনেধৰণৰ তেওঁ বহু অপব্যাখ্যা দিয়াৰ চেষ্টা কৰিছিল। গতিকে সেই বিষয়টোক লৈ ই নিউজ এনিয়ে চলোৱা এক অনুসন্ধানত গম পোৱা গৈছে যে তেখেতৰ পিতৃ আব্দুল আহাৰ আৰু তেখেতৰ পিতৃয়ে স্থানীয় কেইগৰাকীমান দুখীয়া ছাত্ৰ ছাত্ৰীক লৈ এসময়ত এখন মাদ্ৰাছা খুলিছিল। আৰু সেই মাদ্ৰাছাখনৰ গইনা লৈ তেখেতে দিল্লীৰ বিভিন্ন চ'ৰ্চৰ পৰা, দিল্লীৰ বিভিন্ন উৎসৰ পৰা তেখেতে ধন সংগ্ৰহ কৰিছিল। আৰু সেই ধনেৰে আজি লাখ টকীয়া ঘৰৰ গৰাকী হৈছে এগৰাকী মুস্তাফা কামাল আছাৰীৰ পৰিয়ালটো। এয়া হৈছে তেওঁলোকৰ যি ফেমিলি বেকগ্ৰাউণ্ড, সেই ফেমিলি বেকগ্ৰাউণ্ড হৈছে এয়া। তেখেতৰ পিতৃ আব্দুল আহাৰ আৰু তেখেতৰ পিতৃ আব্দুল আহাৰে অঞ্চলটোৰ একাংশ দুখীয়া ছাত্ৰ ছাত্ৰীক লৈ এখন মাদ্ৰাছা সৃষ্টি কৰিছিল। ছাত্ৰসকলক শিক্ষা দিয়াৰ বিনিময়ত তেখেতে এখন মাদ্ৰাছা খুলি লৈছিল। আৰু সেই মাদ্ৰাছাখনৰ নাম লৈ পূৰ্বৰে পৰা তেখেতে দিল্লীৰ বিভিন্ন চ'ৰ্চৰ পৰা, দিল্লীৰ বিভিন্ন উৎসৰ পৰা তেখেতে ধন সংগ্ৰহ কৰি আহিছে। আৰু সেই ধন তেখেতে মাদ্ৰাছাখনৰ লগতে নিজৰো যি লাবিলাসী তেখেতৰ জীৱন বা তেওঁৰ পুত্ৰই যি ধৰণে জীৱন চলাই আছে তাত খৰচ কৰা বুলি এক বিস্ফোৰক অভিযোগ ইতিমধ্যে বহু স্থানীয় ব্যক্তিয়ে উল্লেখ কৰিছে। আৰু শেহতীয়াকৈ এগৰাকী মুস্তাফা কামাল আছাৰী আৰক্ষীয়ে আটক কৰিছে। যেনেকৈ মুস্তাফা কামাল আছাৰীৰ বিৰুদ্ধে বহু মুছলমানৰ ক্ষোভ আছে। এক প্ৰকাৰ বহু অঞ্চলত এইগৰাকী মুস্তাফা কামাল আছাৰীৰ বিৰুদ্ধে বহু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মাত্ৰ দুটা দিন পূৰ্বে মুছলমান